Welcome to session 5 of LUCENT'S GK. So let's get started. The first topic of this session is post-Mauryan period. Maurya সাম্ৰাজ্যৰ পতনৰ পাছৰ period খিনি পাছৰ সময়ছোৱাৰ শাসনকৰ্তা সকলৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। তো the next ruler dynasty of Magadh Empire after Mauryan period is Sunga dynasty. Maurya সাম্ৰাজ্যৰ পতন হোৱাৰ পাছত যেটো ডাইনেষ্টিয়ে মগধ সাম্ৰাজ্যক শাসন কৰিছিল সেয়া হৈছে Sunga dynasty. Founder of Sunga dynasty is Pushyamitra Sunga. Pushyamitra Sunga হৈছে Sunga dynasty founder. Pushyamitra Sunga আছিল Maurya সাম্ৰাজ্যৰ শেষৰজন ৰজা বৃহদ্ৰথৰ সেনাপতি আছিল। কোন আছিল? Maurya সাম্ৰাজ্যৰ শেষৰজন ৰজা বৃহদ্ৰথৰ সেনাপতি আছিল পুষ্যমিত্ৰ সুঙ্গা। তেওঁ কি কৰিলে? Maurya সাম্ৰাজ্যৰ ৰজা বৃহদ্ৰথই যেতিয়া সেনাৰ নিৰীক্ষণ কৰি আছিল তেতিয়া পুষ্যমিত্ৰ সুঙ্গই তেওঁক হত্যা কৰে আৰু হত্যা কৰি নিজে ৰাজপাটত বহে আৰু এনেদৰেই সুঙ্গা ডাইনেষ্টিৰ গঠন কৰে। তেখেতে পুষ্যমিত্ৰ সিংহই 36 বছৰ শাসন কৰে আৰু তাৰ পাছত তেখেতৰ পুত্ৰ অগ্নিমিত্ৰ ৰজা হয়। পুষ্যমিত্ৰ সিংহই কি কৰিলে? ৰাজধানীখন আগতে আমি পঢ়ি আহিছিলোঁ মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানীখন আছিল পাটলিপুত্ৰত। তাৰপিছত পুষ্যমিত্ৰ সিংহই পাটলিপুত্ৰৰ পৰা ৰাজধানী বিদিশালৈ শিফ্ট কৰে। কি কৰে? ৰাজ্যৰ যি ৰাজধানী পাটলিপুত্ৰত আছিল সেই ৰাজধানীখন তেওঁ বিদিশালৈ লৈ যায়। The famous book on Hindu law was compiled during Pushyamitra Sunga. হিন্দু ধৰ্মীয় আইন বা নীতি সম্বলিত গ্ৰন্থ মনুস্মৃতি পুষ্যমিত্ৰ সুঙ্গাৰ দিনতে লিখা হৈছিল। আমি সকলোৱে শুনিছোঁ মনুস্মৃতি গ্ৰন্থখনৰ বিষয়ে। এইখন হৈছে হিন্দু ধৰ্মীয় আইন নীতিৰ কথা উল্লেখ থকা এখন পৌৰাণিক গ্ৰন্থ আৰু সেই গ্ৰন্থখন কেতিয়া লিখা হৈছিল? পুষ্যমিত্ৰ সুঙ্গাৰ শাসন কালতে। So next topic, last ruler of Sunga dynasty. Sunga dynastyৰ শেষৰজন ৰজা কোন আছিল? দেৱভূতি। He was killed by Vasudev Kanvas. দেৱভূতিক কোনে হত্যা কৰিছিল? Vasudev Kanvase. Next topic number 103. মই এই টপিক নাম্বাৰবিলাক একেবাৰে ফাৰ্ষ্ট ভিডিঅ'ৰ পৰা চিৰিয়েলি দি আহিছোঁ। মানে মই লুচেণ্টৰ জিকেখনৰ পৰা থৰলি গৈ আছোঁ। চ' আটাইবিলাক টপিক এনেকৈ চিৰিয়েলি গৈ থাকিলে পঢ়িবলৈ সুবিধা হ'ব বুলি মই এনেকৈ চিৰিয়েল নাম্বাৰবিলাক দি গৈছোঁ। Founder of Kanva dynasty. So কোন আছিল কানবা ডাইনেষ্টিৰ ফাউণ্ডাৰ? বাসুদেৱ। লাষ্ট ৰুলাৰ অফ কানবা ডাইনেষ্টি শেষৰজন কানবা ৰজা কোন আছিল? সুশৰ্মান was killed by আন্ধ্ৰা কিং চিমুক। সুশৰ্মানক আকৌ কোনে হত্যা কৰিলে? আন্ধ্ৰা কিং চিমুক। এতিয়া প্ৰায় কি হৈছে
বিভিন্ন বেলেগ বেলেগ সময়ত এটা এটা বংশই শাসন কৰিছে তাৰে শেষৰজন ৰজাক এজনে হত্যা কৰি নতুন এটা ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছে তেনেকৈ ডাইনেষ্টিবিলাক হাল সলনিকৈ শাসন কৰি আছিলে এতিয়া আমি মৌৰ্য সাম্ৰাজ্য পাই আহিলোঁ আগৰ ছেশ্যনটোত তাৰপাছত মৌৰ্য সাম্ৰাজ্যৰ পতন ঘটিল চুংগা ডাইনেষ্টি আহিল পুষ্যমিত্ৰ চুংগাই শেষৰজন মৌৰ্য ৰজাক হত্যা কৰি চুংগা ডাইনেষ্টি প্ৰতিষ্ঠা কৰিলে তাৰপাছত আকৌ চুংগা ডাইনেষ্টিৰ পাছত আহিল কানবা ডাইনেষ্টি কানবা ডাইনেষ্টিও প্ৰতিষ্ঠা হ'ল চুংগা ডাইনেষ্টিৰ শেষৰজন ৰজা দেৱভূতিক হত্যা কৰাৰ পাছত তাৰপাছত কানবা ডাইনেষ্টিৰ শেষৰজন ৰজা সুশৰ্মনক আকৌ হত্যা কৰিলে আন্ধ্ৰা কিং চিমুকে আৰু আন্ধ্ৰা কিং চিমুকে তেখেতক হত্যা কৰি নতুন এটা ডাইনেষ্টি প্ৰতিষ্ঠা কৰিলে সেয়া হ'ল সাতবাহানা ডাইনেষ্টি সাতবাহানা ডাইনেষ্টি সাতবাহন ডাইনেষ্টি সাতবাহন ডাইনেষ্টি চ' ফাউণ্ডাৰ চিমুক সাতবাহন ডাইনেষ্টিৰ ফাউণ্ডাৰ হৈছে চিমুক সাতবাহন ডাইনেষ্টি ইজ অলছ' নোন এজ আন্ধ্ৰা জাতি ডাইনেষ্টি তো সাতবাহন ডাইনেষ্টিটো আৰু এটা নামেৰে জনা যায় সেয়া হ'ল আন্ধ্ৰা জাতি ডাইনেষ্টি নেক্সট টপিক পাৱাৰফুল ৰুলাৰ অফ সাতবাহানা ডাইনেষ্টি সাতবাহানা ডাইনেষ্টিৰ শক্তিশালী ৰজাজন কোন আছিল সতকৰ্ণী এক The official language of Satavahana dynasty is Prakrit. So Satavahan dynasty যিটো ৰাজকীয় ভাষা সেয়া কি আছিল প্ৰাকৃত Satavahan dynasty ৰাজকীয় ভাষা আছিল প্ৰাকৃত Last ruler of Satavahana dynasty Pulumabri IV Satavahan dynasty শেষৰজন ৰজা কোন Pulumabri IV Next topic The script of Satavahana literature Brahmi So Satavahana dynasty যিবিলাক সাহিত্য সেই সাহিত্যৰ লিপি আছিল ব্ৰাহ্মী লিপি Brahmi is a writing system of ancient South Asia that appeared as a fully developed script in the 3rd century BCE. Its descendants, the Brahmic script, continue to be used today across South and Southeast Asia. So, Brahmi lipi বিষয়ে অলপ জানি লওঁ ব্ৰাহ্মী লিপি পৌৰাণিক দক্ষিণ এছিয়াৰ লগতে ভাৰতৰ প্ৰাচীনতম লিপিসমূহৰ এবিধ লিপি কি আছিল ব্ৰাহ্মী লিপি পৌৰাণিক দক্ষিণ এছিয়াৰ লগতে ভাৰতৰ প্ৰাচীনতম লিপিসমূহৰ এবিধ লিপি ব্ৰাহ্মী লিপি এটা বিশেষত্ব হৈছে এই বাওঁ হাতেৰে লিখা হয় ব্ৰাহ্মী লিপি বাওঁ হাতেৰে লিখা হয় ব্ৰাহ্মী লিপিৰ উদ্ভৱ আৰু বিকশিত কেতিয়া হৈছিল কৈছে 3rd century BCE পৌৰাণিক দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়াৰ যিখিনি বংশধৰ তেওঁলোকে এতিয়াও ব্ৰাহ্মী লিপিৰ ব্যৱহাৰ কৰি আছে ব্ৰাহ্মী লিপিৰ ব্যৱহাৰ এতিয়াও হৈ আছে ক'ত পৌৰাণিক দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়াৰ যিখিনি বংশধৰ আছে তেওঁলোকৰ মাজত এতিয়াও ব্ৰাহ্মী লিপি ব্যৱহাৰ হৈ আছে That's all for this session. I hope this session will be helpful for you. Keep watching my next sessions for further discussion. Thanks for watching.